এতিয়া আমি আহি এনেকুৱা এটা জেগা পালোহি যিটো জেগাৰ পৰা আমি কোনফালে যাম মানে স্পাৰটো কোনবাকেদি উঠিম একো গম পোৱা নাই। হৈ গৈছো আমি এতিয়া। গুড মৰ্ণিং এভৰিৱান, চাইক্লিং এণ্ড এক্সপ্ল'ৰিং চেনেলৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ হাতীহাল। যোৰহাটৰ লোকসকলে চিনি পাব হয়তো এই জেগাটো, গতিকে ভাবিলোঁ যাওঁ আমি আপোনালোককো দেখাম জেগাডোখৰ। এয়া আমাৰ লগত আছে অভিজিত আৰু এয়া আগে আগে গৈ আছে মৃদু। আপোনালোকে হয়তো মৃদুক এইবাৰ প্ৰথম আমাৰ ব্লগত দেখা পাব। তেওঁ এই স্পিনাৰ্ছ ক্লাবৰ এজন মেম্বাৰ, বহু দিনৰ মূৰত আহিছে। এয়া আগে আগে গৈ আছে, আপোনালোকে চিনি পায় বিকাশ দা আৰু মৃণাল দা। বিকাশ দা কি খবৰ? কিবা আশা কৰি দিয়ক। অলপ ওচৰতে যাম, একচুৱেলি চিটুৱেশ্যনটো বেয়া, গতিকে আমি চলাব লৈছোঁ। আৰু ওচৰৰ জেগাবোৰ দেখা পালে দূৰৰ জেগা কিমান বিখ্যাত বিখ্যাত জেগাবোৰ চবেই দেখায়। ওচৰতো ভাল জেগা আছে, দূৰৰ জেগা আছে, দেখাই যাম। মৃণাল দা নামেৰি ভিতৰত একেলগে ন? একেলগে আমি নামেৰি ভিতৰত আজি নাযাওঁ, সেইখনতে কিন্তু আমি ফুৰি পাৰিম বুলি আহিছোঁ। ভাল ভালেই আহি সোমামহি। এই দোকানখন এনে এখন দোকান যিখন মানে 24 ঘণ্টাই খোলা থাকে, আৰু সেইকাৰণে মানে বেলেগ নাপালোঁ, এইখন পাবই আৰু চিয়'ৰ। ইয়াতে আমি প্ৰায়ে লাইটত আহিলে প্ৰায়ে ইয়াতে চাহ খাওঁ। কাৰণ ৰাতিপুৱা মাহঁতক জগাই চাহটো খাবলৈ দিগদাৰ হয় আৰু নিজেতো নবনায় বাৰু। অঁ তেওঁলোকৰ ব্যৱহাৰ পাতি বহুত ভাল। গতিকে কেনেবাকৈ এইখন যদি অহা যোৱা কৰে নিশ্চয় All you need to know is that we're holding on. Even if we fall, we will rise up and we follow the path that we believe in. No, we're not gonna stop until we reach it. এয়া অলকাৰা যোৰহাটৰ পৰা আহি আকৌ মিটিং পইণ্টৰ পৰাও আগবাঢ়ি আহিলে আৰু আমি নাপালোগে। বহুত দিনৰ মূৰত দেই অলকাৰা। বাকী ভালে আছে আৰু কৰোণা ফাকে ফাকে জীয়াই আছো আৰু। আজি প্ৰায় নামেৰি গ্ৰুপটো আজি আকৌ জইন হোৱা নিচিনা লাগিছে, মানে একদম মজা লাগিছে আজি আৰু। এয়া ঢেকীয়াখোৱা বৰনামঘৰ। কৃষ্ণ দেই। When you feel it's hopeless, when you think that you lost all. এইফালেদি লাদৈগড় আপোনাৰ ৰাইট চাইডৰ ৰাস্তাটোত সোমাই দিব লাগিব। এতিয়া সোমাই দিলোৱেই আৰু। ৰুটি নে পুৰি? এতিয়া আমি এয়া লাদৈগড় চাৰিআলিত অলপ ব্ৰেকফাষ্ট কৰি পেলাই এতিয়া আমি আকৌ হাতীহালৰ পিনে যাব লৈছোঁ। মৃদুক চিনাকি কৰাই দিব লৈছোঁ ভালকৈ। বহুত দিনৰ মূৰত আমাৰ লগত আহিছে ৰাইড কৰিবলৈ, স্পিনাৰ্ছ ক্লাবৰ এজন মেম্বাৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আজি বহুত দিনত আহিছোঁ। তাকে কেতিয়াবা দেখিয়ে থাকিব ৰেগুলাৰ মোক আৰু। এয়া দেখি থাকিব আমাৰ ভিডিঅ'। মৃণাল দা জে বি কলেজৰ ধুনীয়া ল'ৰাটো কোন? মৃদু বৰ্মন, জে বি কলেজৰ ধুনীয়া ল'ৰাটো। ঠিক আছে, ক'ত গৈ আছে কওক এইকেইদিন ৰাইজক অলপ। এইকেইদিন নাই, এইকেইদিন মানে কভিডৰ কাৰণে এনেকুৱাই দিগদাৰ হৈছে। এনেইতো সদায় মই পিছবেলা চলাওঁ, কিন্তু পিছবেলা 6টা বজাতে দিলে নহয় লকডাউনটো। নহ'লে নিজৰ পিটন খোৱা ভিডিঅ' নিজে বনিব। নিজে বনিব, গতিকে অলপ বাদ দি এতিয়া ওচৰতে টাউনৰ ভিতৰতে 15, 16, 17 চলাই আছো আৰু কিলোমিটাৰ তেনেকে চলি আছে আৰু কি কৰিম। এই তেনেকে অকণমান চলাই থকাও একো বেয়া কথা নহয়, কিন্তু ৰেগুলাৰ চলাই ৰেগুলাৰটো মেইন আৰু। কথা মইতো অফিচলৈ যাওঁতে চাইকেল লৈ যাওঁ। ভিৰটো আমি আঁতৰিব লাগে ভিৰৰ পৰা। য'ত ভিৰ বেছি আছে তাৰপৰা সদায় আঁতৰত থাকে।
আৰু পৰাপক্ষতো ঘৰত থাকক কৈছে ঘৰত থাকক বুলি কি ক'ম এতিয়া আমি ওলাই আহিছোঁ কিন্তু আমি ওলাই আহিলোঁ যিহেতু আমি কোনো ভিৰৰ জেগাত নাই আৰু নিজে আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰিয়ে থাকোঁ পিন্ধাৰ কাৰণে ৰাইজে হেৰি নকৰিব টাইগাৰখনতে মানে মাস্কটো পিন্ধিব নোৱাৰি সেইকাৰণে আমি সেই তলত লগাই আহিছোঁ য'ত দৰকাৰ হয় আৰু মাৰি ল'ম পটককৈ অঁ মই নাজানো মই একদম নতুন মানে আপুনি আহিলে যদি মই আজিলৈকে আহি পোৱা নাই আমাৰ ইয়াত মানে মই একেবাৰে নাজানো কাৰণে জেগাটোৰ কথা একেবাৰে ক'বই পৰা নাই তাত গৈ যদি কাৰোবাক লগ পাওঁ তেতিয়া সুধিম আৰু নে যদি সুধিব পৰা জেগা হয় ইন্দোৱা মৃণালদা সদায় নিচিনাকৈ এইবাৰো ৰাস্তাটো পাৰ হৈ গুচি গ'লগৈ লাডৈগড়দি সোমাই এতিয়া আমি এইফালে লৈ যাব লাগিব এইটো ৰাস্তা এইটো পাখি মৰালৈ সদায় বাৰু নিচিনাকৈ এইবাৰ একেটা ভুলে সিহঁতৰ এইকেইটা শুদ্ধ নহ'লে আৰু কেতিয়াও মানে সাহিত্যিকৰ ভাষাত ক'বলৈ গ'লে তেওঁলোকে গোপন বাৰ্তাত লিপ্ত হৈ ৰাস্তা পাহৰি গুচি গ'ল ইমানেই গোপন কথা তেওঁলোকৰ কি মৃণালদা তেনে ওচৰত নি নহয় ভাল চেলফি কৰি দিবা আৰু এতিয়া মই 19 কিলোমিটাৰ হয় হ'ল দলংখন কিমান কিলোমিটাৰ হ'ব হাৰ্ডলি 3 কিলোমিটাৰ 21 কিলোমিটাৰ একো ডাঙৰ মাজুলী গৈ থকাই হ'ব মানে বেয়া নালাগিব আৰু হৈ যায় তাৰমানে যোৰহাটৰ পৰা মোৰ আপ ডাউন কিমান হ'ব 50 কিলোমিটাৰ কঠিয়াটো মই এনেই পাৰিলোঁ দেখোন অঁ এখন হাতে মঠাইত থ'ব দিগদাৰ হ'বচোন এতিয়া এই মই নোৱাৰিলোগৈ এই এখন হাত হৈ আছে যে বৰ ধুনীয়া জেগা এটাত আহি আছো ইয়াত অক্সিজেন নকমিব চাগে হয় নাই যাম আহি যাব ফেফৰাত ধপ ধপাই নিদিয়ে আৰু এইজোপা বতৰ আৰু এই জেগাখন কিবা ফুকন খাট বুলি কয় এইকণৰ পৰা আৰু কিমান কিলোমিটাৰ আছে 1.1 নাচনী চকুলৈ চাবকে নোৱাৰি চকু চাতে মাৰি ধৰে হে এতিয়া আমি আহিবলৈ এই চাপৰি ফালে যোৱা ৰাস্তাটো পাইছোহি আৰু মানুহ এজনক সুধিলোঁ তাকে চিন্তিনটো নাপাওঁ বাৰু এফালেকে দেখাই দিছে আৰু আহি আছোঁ অঁ বৰ ধুনীয়া লাগিছে এইফালে আহি মুক্ত
keep it to yourself for once. Huh? Oh, I think I found a new way out, way beyond your shadow doubt, and I can't breathe. Oh, I hope you're keeping count of all the times you let me down, and all the things you মুঠতে গৈহে থাকিম আৰু আজি ক'ত কি আছে একো নাজানো ক'ত ৰমগে ক'পাক ঘূৰিম একো নাজানো কিবা যদি জীৱ জন্তুৱে খেদে তেতিয়াহে উভতিম চাগে বাকী গৈ থাকো আৰু ওদা কলৈলৈকে যাব কিমান দূৰ ইয়াৰ পৰা 2 কিলোমিটাৰ হ'ব অঁ চব এনেকুৱা জেগাই নেকি এইবিলাক আপোনাৰ চব আপোনাৰ জেগা নি এইবিলাক অঁ ব্ৰহ্মপুত্ৰখন দাদা ইয়াৰ পৰা কিমান দূৰ এইফালে দূৰ আছে অঁ ব্ৰহ্মপুত্ৰলৈ একদম বহুত দূৰ পাব গ'লে এনেই হেৰি আছে নৈখন অঁ অঁ আপোনাৰ ঘৰ কুমাৰগাঁও কুমাৰগাঁও অঁ অঁ এয়া আমি গোপাল কলিতা ফাৰ্মত আছো এখন দাদা ভাগৰ গৰু খুটি দাদা চাহ অকণ বনাম বুলি কৈছে আপুনি ইয়াতে থাকে নে ঘৰ কোনফালে ঘৰ কুমাৰগাঁও ঘৰ কুমাৰগাঁও ন কিমান আছে গৰু আছে 50 অঁ অঁ এই দাদাজন পুৰা অক্সিজেনৰ মাজত আছে আৰু ভেজাল নাই মানে ইয়াত খোৱা বোৱা কৰে নেকি ভাত পানী অঁ অঁ ৰাতি ইয়াতে থাকে নেকি ৰাতি ঘৰ যায় way beyond the shadow doubt, 'cause I ক'তা খোৱালে বোৱালে ভাল লাগিলে বাকী আপুনিও ওলাব ভিডিঅ'ত আমি দাদা আকৌ সোনকালে লগ পাবলৈ আহি আছো ভাত এসাঁজ খামহি দাদাক কথা দিছো আমি চব বজাৰ চজাৰ কৰি আনি ইয়াতে এসাঁজ ভাত খামি তাৰপৰা দাদাও যদি ঘৰৰ কোনোবাক লৈ আহে আমাৰ লগতে মানে খাব পাৰিব সেয়া আৰু চবকে ভিডিঅ' দেখাব যে ল'ৰা কেইটামান আহিছিলে বৰ ভাল ল'ৰা কেইটামান আহিছিলে দেখাই দিব আৰু দেই ঠিক আছে ঠিক আছে দাদা ইয়াতে বিদায় দিছো ব'লক আগলৈ গৈ থাকো এতিয়া আমি আহি এনেকুৱা এটা জেগা পালোহি যিটো জেগাৰ পৰা আমি কোনফালে যাম মানে স্পাৰটো কোনবাকেদি উঠিম একো গম পোৱা নাই হাই হাই হৈ গৈছো আমি এতিয়া একদম পুৰা হাই হাই হৈ গৈছো always going on and on. Can't you keep it to yourself for once? Oh, I think I found a new way out, way beyond your shadow doubt. এতিয়া আমি আহি যোৰহাটৰ বাইপাছৰ পৰা যিটো নিমাতীঘাট সংযোগী পথ সেই সংযোগী পথটোত আমি পালোহি আমি আহিছিলোঁ তিয়কৰ পৰা লাডুগড় হৈ আমি সোমাই দিলোঁ হাতীহালৰ পিনে আজি কোনো আমাৰ স্পেচিফিক ডেষ্টিনেশ্যন নাছিল বোলে আমুকলৈকে যাম আমি এটাই ভাবিছিলোঁ যে তিয়কৰ পৰা আহিম হাতীহাল ভিতৰুৱা জেগা যাম হাতীহালৰ চাপৰিয়েদি আহি পুনৰ নিমাতীঘাটৰ এই ৰাস্তাটোৱেদি পুনৰ যোৰহাট হৈ পেলাই আমি ঘৰ যাম ৰিফ্ৰেছমেণ্ট ৰাইড আমাৰ বহুত দিনৰ মূৰত গোটেইকেইজন আমি লগ হ'লোঁ নামেৰিৰ পিছত চাগে এইটোৱে আমি গোটেইকেইজন একেলগে ৰাইড কৰিছোঁ অলগতে কেনেকুৱা লাগিলে আজি ভাল লাগিলে সেউজীয়া পৰিৱেশৰ মাজে মাজে সঁচা কথা ক'বলৈ গ'লে হস্পিটেলত সেই কভিড কৰি থাকি আজি আহি পেলাই মুকলি আকাশত মাস্কখন খুলি মানে যথেষ্ট ভাল লাগিলে আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ এনেকৈ চাউনীয়া পৰিৱেশৰ পৰা ওলাই আহি গাঁৱৰ মাজেদি আকৌ আহিব লাগিব এদিন বহুত ধুনীয়া লাগিলে বহুত ধুনীয়া পৰিৱেশ গাঁৱৰ পৰিৱেশ আৰু আহিব এনেকুৱা পৰিৱেশত আহি চাব ভাল লাগে চাহকাপ কিন্তু মনত থাকিব চাহ কাপ নহয় চাহ কাঁহী চাহ বাতি কাঁহী চৰিয়া যি পাইছোঁ যিয়ে পাইছোঁ খাই দিছোঁ আৰু দাদাক আমি কৈ থৈ আহিছোঁ আমি অহাবাৰকে মানে ভাত এসাঁজ খোৱাকৈ আহিম এসপ্তাহৰ পিছত ভাত এসাঁজ খোৱাকৈ আহিম এয়া মৃণাল দা তেখেতে আজি বহুত ফূৰ্তি পাইছে সেউজীয়া পৰিৱেশৰ মাজে মাজে আহি ভাল লাগিছে অকল তেখেত বুলিয়ে নহয় আমি সকলোৱে ভাল লাগিছে ভাল পাইছো মানে পৰিৱেশটো একচুৱেলি ভাল লাগিছে অভি অক্সিজেনৰ মাজত থাকি সেই দোকান চাহ খাই ভাল লাগিলে বছ কলিতা দাক লগ পাই বহুত বেছি ভাল লাগিল একো এক্সপেক্টেশ্যন নাছিল আমি একো ভবা নাছিলোঁ তেনেকৈ আমি পাম বুলি তেখেতক গতিকে আজিও তেখেতক লগ পাই আজি তেখেতক ভাল লাগিল ঠিক আছে আজি অতি সোনকালে লগ পাম অহা দেওবাৰে আজি ব্লগটো ইমানতে সামৰণি কৰিছোঁ ইয়াৰ পৰাই আমি নিজৰ ঘৰৰ অভিমুখে যাত্ৰা কৰিম ঠিক আছে লগ পাম আৰু ভিডিঅ'টো চাব ভাল লাগিলে লাইক
কমেণ্ট কৰিব আৰু লগৰখিনিৰ মাজত শ্বেয়াৰ কৰি দিব। ঠিক আছে, বাই বাই।